আপোনাৰ ঘৰতো অপৰাজিতা ফুলৰ গছ আছে নেকি? জ্যোতিষ আৰু বাস্তুশাস্ত্ৰ অনুসৰি এই গছ সঠিক দিশত ৰাখিলে ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। কিন্তু কোন দিশত ৰাখিব লাগে আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। অপৰাজিতা ফুলক বিজয়, শুভ শক্তি আৰু ভক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশেষকৈ নীলা অপৰাজিতা ফুল ভগৱান শ্ৰীবিষ্ণু, শ্ৰীকৃষ্ণ আৰু মা দুৰ্গাৰ পূজাত ব্যৱহাৰ কৰা হয়। আৰু কোন দিশত ৰাখিব লাগে আপোনালোকক জনাই আছোঁ। উত্তৰ দিশ ধন সম্পদ আৰু উন্নতিৰ বাবে শুভ বুলি ধৰা হয়। সেয়েহে উত্তৰ দিশত ৰাখিবলৈ যত্ন কৰিব। তাৰোপৰি পূব দিশ সূৰ্যৰ শক্তিৰ প্ৰতীক হয়। এই দিশত অপৰাজিতা ফুলৰ গছ থাকিলে ঘৰত ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। আৰু একেবাৰে নাৰাখিব দক্ষিণ পশ্চিম দিশত। সাধাৰণতে অপৰাজিতা ফুলৰ গছ দক্ষিণ পশ্চিম দিশত ৰোপণ নকৰিবলৈ পৰামৰ্শ দিয়া হয়, কাৰণ বাস্তুমতে এই দিশ গধুৰ শক্তিৰ সৈতে জড়িত। আৰু অপৰাজিতা ফুলৰ বিষয়ে কিছু তথ্য জনা আহক। বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে অপৰাজিতা ফুলেৰে পূজা কৰিলে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। আৰু ঘৰৰ মন্দিৰত অপৰাজিতা ফুল অৰ্পণ কৰিলে মনৰ শান্তি বৃদ্ধি পায়। আৰু বহু ঠাইত ইয়াক বিজয়ৰ ফুল বুলিও কোৱা হয়, কাৰণ অপৰাজিতাৰ অৰ্থ হৈছে যাক পৰাজিত কৰিব নোৱাৰি। আৰু বাস্তুমতে মূল গেটৰ ওচৰত বা বাৰান্দাত এই গছ থাকিলে শুভ শক্তিৰ প্ৰৱেশ ঘটে বুলি বিশ্বাস কৰা হয়। লগতে মনত ৰাখিব, এইবোৰ ধৰ্মীয় আৰু জ্যোতিষীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কোৱা হয়। গছ-গছনি ঘৰত থাকিলে পৰিৱেশো সুন্দৰ হয় আৰু সতেজ হৈ থাকে। আৰু আপোনাৰ ঘৰতো নীলা অপৰাজিতা ফুলৰ গছ আছে নেকি? কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে পৰৱৰ্তী জ্যোতিষশাস্ত্ৰ আৰু বাস্তু দৈনিক ৰাশিফল ভিডিঅ'সমূহ পাই যোৱাৰ বাবে পেজটো ফ'ল' কৰি লগত থাকিব।